নমস্কাৰ। আজিৰ বিষয়টো হৈছে যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি কিয় আকৰ্ষিত হৈছে। তাৰ বিভিন্ন কাৰণ হ'ব পাৰে। তাৰ কিছু কথা আপোনালোকৰ মাজত আজি আগবঢ়াম বুলি ভাবিছোঁ। উত্তৰ পূৰ্বাঞ্চল বা অসমে নহয়, সমগ্ৰ বিশ্বতে এক সামাজিক ব্যাধি ৰূপে চিহ্নিত হৈ পৰিছে। ইয়াৰ কেইবাটাও কাৰণ হ'ব পাৰে। মানসিক চাপ আৰু বিচ্ছিন্নতা। বৰ্তমান যুৱ প্ৰজন্ম বিভিন্ন ধৰণৰ মানসিক চাপৰ সন্মুখীন হৈছে, যেনে পাঠ্যক্ৰমৰ বোজা, নিবনুৱা সমস্যা, চৰকাৰী চাকৰি নোপোৱা, পাৰিবাৰিক সমস্যা, বল কমাই দিয়াৰ লগতে বহুতো সমস্যাৰ মুখ পাবৰ বাবে তেওঁলোকে ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰ আশ্ৰয় লোৱা পৰিলক্ষিত হয়। যুৱ প্ৰজন্মৰ মাজত যিটো কৌতূহল আৰু বন্ধুত্বৰ প্ৰভাৱ, যাক পেয়াৰ প্ৰেছাৰ বুলি কওঁ, ধৰ্মীয়, সামাজিক, পাৰিবাৰিক নীতি নিয়মৰ ওপৰত প্ৰশ্ন তুলি নতুন অভিজ্ঞতা লোৱাৰ আগ্ৰহ যুৱ প্ৰজন্মৰ মাজত জন্মে। বন্ধুত্বৰ যিটো প্ৰভাৱ, তেওঁলোকৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ চলি থাকিলে তেওঁলোক ইয়াত জড়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল বন্ধুৰ মাজত ড্ৰাগছ যি এজনে ব্যৱহাৰ কৰে, তাৰ মাজত অন্য একজনে ইয়াৰ প্ৰতি আকৰ্ষিত হয় আৰু ড্ৰাগছৰ সেৱনৰ প্ৰতি সেই সকলো যি বন্ধুত্বৰ এটা দল, সেই ড্ৰাগছৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈ পৰে। আৰু বৰ্তমান সময়ৰ যি ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ প্ৰভাৱ, সামাজিক মাধ্যমৰ চিনেমা বা ৱেব ছিৰিজসমূহত ড্ৰাগছৰ সেৱনৰ যি আধুনিকতা, স্বাধীনতা বা জীৱন উপভোগৰ যি ব্যৱহাৰ তাত দেখুওৱা হয়, তেনে ক্ষেত্ৰতো যুৱ প্ৰজন্ম এই ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হয়। আৰু যি এক্সপেৰিমেণ্টেল, তেওঁৰ মাজত যি এক্সপেৰিমেণ্টেলৰ যিটো প্ৰক্ৰিয়া চলে যুৱ প্ৰজন্মৰ, তেনে ক্ষেত্ৰতো যুৱ প্ৰজন্মই এই ড্ৰাগছ সেৱনৰ প্ৰতি আকৰ্ষিত হয়। যি ব্যৱসায়, ইতিমধ্যে আমাৰ যি ৰাজ্যখন আৰু দেশখনৰ বিভিন্ন সীমান্ত পৰৰাষ্ট্ৰ শত্ৰু দেশসমূহ লাগি আছে, গাতে লাগি আছে। তেনে ক্ষেত্ৰত এই সহজলভ্য ব্যৱসায় অবৈধভাৱে প্ৰচলনৰ ফলত যুৱ প্ৰজন্ম সেই অবৈধ ব্যৱসায়ৰ ফান্দত পৰে আৰু তেনেদৰে যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ফলত এটা সামাজিক ব্যাধিৰূপে সমাজখনক বিশৃংখলতাৰ দিশে ঠেলি দিছে এই অবৈধ ব্যৱসায়ীসকলে। আৰু পাৰিবাৰিক সমস্যা, অভিভাৱকৰ অভাৱ, বহু ক্ষেত্ৰত জীৱন ধাৰণৰ যি আধুনিকতাৰ ফলত অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক অকাণ কৰি দিয়ে। তেনে ক্ষেত্ৰতো আৰু পাৰিবাৰিক যি কাজিয়া পেচালৰ ক্ষেত্ৰতো যুৱ প্ৰজন্ম বা ল'ৰা ছোৱালীয়ে এই ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হৈ পৰে। কিছু কিছু যুৱকে ব্যতিক্ৰমী জীৱনধাৰা, আধুনিকতাৰ নামত বিভ্ৰান্তি, যেনে কিছু যুৱকে ড্ৰাগছ সেৱনেৰে আধুনিকতাৰ নতুন চিন্তাধাৰা কুল হিচাপে লোৱাৰ লক্ষণ হিচাপে দেখা দিয়ে। সিহঁতে ভাবে যে ইয়াৰ দ্বাৰা এক বিশেষ পৰিচয় দাঙি ধৰিব পাৰে সমাজত। তেনেকুৱা ব্যৱস্থাৰ মাজতো তেওঁলোকে এই ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হয়। ড্ৰাগছৰ এই ফলাফল যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ বিস্তাৰে ব্যক্তিগত জীৱন, স্বাস্থ্য, শিক্ষাৰ ক্ষতি কৰাৰ উপৰিও সমাজতো গুৰুতৰ প্ৰভাৱ পেলাইছে। শাৰীৰিক ক্ষতি, মগজ আৰু জীৱন প্ৰণালী ধ্বংস কৰা দেখা যায়। মানসিক অৱসাদ, আত্মহত্যাৰ দৰে প্ৰৱণতাও বৃদ্ধি পায় এই যুৱ প্ৰজন্মৰ মাজত। অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত হোৱাৰ সম্ভাৱনা বেছি। যেনে ধৰক এই ভিডিঅ'টোত আমি দেখিবলৈ পাম যে ড্ৰাগছৰ বাবে তেওঁলোকে চুৰি কৰিবলৈ লৈছে। চাওক এই ভিডিঅ'টো। ড্ৰাগছৰ বাবে চোৰ প্ৰবৃত্তিৰ আশ্ৰয় ত্ৰিনী ড্ৰাগছ আসক্তৰ। জাগিৰোডৰ শিলভঙাত 3 ড্ৰাগছ আসক্তক আটক। পথত ৰখাই থোৱা কণ্টেইনাৰৰ পৰা বেটাৰী চোৰ কৰি মাণ্ডু নামৰ এজনক বিক্ৰী কৰি ড্ৰাগছ সেৱন কৰাৰ অভিযোগ এই ত্ৰিনী ড্ৰাগছ আসক্তৰ বিৰুদ্ধে। সমাধান আৰু প্ৰতিৰোধৰ ব্যৱস্থা আমি নিজে ল'ব লাগিব। ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। শিক্ষা, সজাগতা বৃদ্ধি, স্কুল কলেজত ড্ৰাগছৰ অপকাৰিতাৰ সম্পৰ্কে অধিক সজাগতামূলক অনুষ্ঠান আৰু ছেমিনাৰ
গৱেষণা ভিত্তিক শিক্ষাৰ প্ৰচলন কৰিব লাগিব আৰু মনোবৈজ্ঞানিক সহায় বিচ্ছিন্নতা মানসিকতা চাপ ইত্যাদিৰ সমাধানৰ বাবে পেছাদাৰী মনোবৈজ্ঞানিক সহায়ৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকৰ মাজত। ইয়াত অভিভাৱকসকলক জড়িত হোৱাৰ প্ৰয়োজন আছে। সন্তানৰ মনোবৃত্তি চিনি উলিয়াওক আৰু তেওঁলোকৰ জীৱন ধাৰণাত যি প্ৰণালীত অংশগ্ৰহণ কৰক, বুজ লওক কি বিচাৰিছে আৰু এই ড্ৰাগছ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগ কৰক। চৰকাৰ প্ৰশাসনে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা লওক। তেতিয়াহে এই যুৱ প্ৰজন্মৰ আকৃষ্টৰ প্ৰতি ৰোধ কৰিব পৰা যাব আৰু যুৱ প্ৰজন্মক ইয়াৰ পৰা দূৰ কৰি ৰাখিবলৈ তেওঁলোকৰ মাজত ক্ৰীড়া, সংগীত, শিল্প, বিজ্ঞান আদিৰ প্ৰতি তেওঁলোকক আকৃষ্ট কৰাৰ প্ৰয়োজন আছে, আকৰ্ষণ কৰাৰ প্ৰয়োজন আছে বুলি সকলোৱে ভাবিব লাগিব। ইতিমধ্যে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই যোৱা 26 জানুৱাৰী 2025 গণৰাজ্য দিৱসত ভাষণত তেওঁ উল্লেখ কৰিছে যে ৰাজ্যখনত আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 10,000তকৈ অধিক গোচৰ পঞ্জীয়ন কৰিছে আৰু 17,000তকৈ অধিক ড্ৰাগছৰ যি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰত বাল্য বিবাহ 6,000ৰো অধিক গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে। আৰু বৰ্তমান সময়ত চৰকাৰৰ এই কাৰ্যকালত 450টা গোচৰ পঞ্জীয়ন কৰি প্ৰায় 700গৰাকী মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে অভিযানত 2024 চনত 59গৰাকী বিষয়া কৰ্মচাৰীক হাততে ধৰিছে। আৰক্ষীয়ে বিভিন্ন কাৰ্যকলাপত বা অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা লোকসকলৰ অধিক সক্ৰিয়তাৰে 18,000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। তো আমি এতিয়া সকলোৱে সজাগ হ'ব হ'ল, যিহেতু আপোনাৰ ল'ৰা ছোৱালী আমাৰ নিজৰ ল'ৰা ছোৱালীক সুৰক্ষা দিয়াৰ আৰু তেওঁলোকক মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ প্ৰয়াস আমাৰ সকলোৰে, নিজৰ নিজৰ অভিভাৱক সকলোৰে আছে দায়িত্ব। গতিকে আমি আমাৰ সমাজখনক, আমাৰ যুৱ প্ৰজন্মক এই অবৈধ ড্ৰাগছ ব্যৱহাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আমি প্ৰথমে আগভাগ ল'ব লাগিব। গতিকে ল'ৰা ছোৱালীসকলৰ এই যি প্ৰৱণতা আমি দূৰ কৰিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতে আমাৰ এই সমাজখনক ড্ৰাগছমুক্ত আমি কেতিয়াও কৰিব নোৱাৰিম। আমেৰিকাৰ নিচিনা এখন দেশ, সম্ভ্ৰান্ত দেশ, এতিয়া ড্ৰাগছৰ কবলত কৰাল গ্ৰাসত পৰিছে। তো আমি আমাৰ সমাজখনক সুস্থ কৰি ৰাখিবলৈ আমি ঘৰখনৰ পৰাই প্ৰথমে পদক্ষেপ ল'ব লাগিব। আপোনাৰ ল'ৰা ছোৱালীক ভাল কৰাৰ দায়িত্ব আপুনি নিজে লওক, নহ'লে অনাগত ভৱিষ্যত আপুনি মই অনাথ আশ্ৰমত থাকিব লাগিব। গতিকে সাৱধান হওক, সুৰক্ষিত থাকক। আজিলৈ ইমানেই, ধন্যবাদ।